হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ চেনেল নলেজ ক্ৰিয়েশ্যনলৈ। আজি আমি কথা পাতিম 3টা প্ৰশ্নৰ ওপৰত। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। অসমৰ পুৰণি নাম কি? 1 দিছপুৰ, 2 প্ৰাগজ্যোতিষপুৰ, 3 শোণিতপুৰ আৰু 4 শিৱসাগৰ। ইয়াৰ ভিতৰত কোনটো হয় আপোনালোকে কওকচোন বাৰু। দুই প্ৰাগজ্যোতিষপুৰ। উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত শিক্ষিত হাৰ বেছি? 1 মণিপুৰ, 2 অসম, 3 মিজোৰাম, 4 ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 মিজোৰাম। ভাৰতৰ সেনাবাহিনীৰ প্ৰথম অধ্যক্ষ কোন আছিল? 1 তপন সিনহা, 2 মিহিৰ সেন, 3 সত্যজিৎ ৰায়, 4 জেনেৰেল কে এম কেৰিয়াপ্পা। শুদ্ধ উত্তৰটো হৈছে 4 জেনেৰেল কে এম কেৰিয়াপ্পা। আজিলৈ এই প্ৰশ্ন 3টাকে আলোচনা কৰিলোঁ। নতুন প্ৰশ্ন উত্তৰ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনাৰ ওচৰ আগেয়ে পাইগৈ।